हाँ, 500 रुपया पर हेड, 8-15 छुड़ेगा। तो ये 8 जगह। हाँ, ओके। ये আৰু বেংগলোৰৰ ট্ৰেইনৰ পৰা নামাৰ লগে লগে পল্টন বজাৰৰ ওচৰতে এখন হোটেল আছিলে। হোটেলখনত আমি বহুতো ভোক লাগি অহাৰ বাবে খানা খাই ল'লোঁ। ইয়াতে 80 টকাকৈ ল'লে খানা। আগৰ ভিডিঅ'টোত আপোনালোকে দেখা পাইছে, ইয়ালৈকে লাষ্ট আছিলে। এতিয়া আমি খানা খাই শ্বিলঙৰ টেক্সি বা বাছ বিচাৰি আহিলোঁ। আমি বাছ বিচাৰি বাছ ষ্টেণ্ডত STC কাউণ্টাৰত কিন্তু পৰা 9:15তে যায় ৰাতিপুৱা। গতিকে টেক্সিত আহিলোঁ টুৰিষ্ট ইনফৰমেশ্যন চেণ্টাৰত, আৰু আমি এখন টেক্সি বুক কৰি ল'লোঁ। চাব পাৰিব এখন টেক্সিত। আৰু এই পল্টন বজাৰ পুলিচ ষ্টেচনৰ কাষতেই আছে সেই টেক্সি ষ্টেচনটো। আপোনালোকে দেখা পায় কাউণ্টাৰটো মই দেখাই দিছোঁ বৰ্তমান। এইটোৱে হ'ল সেই টেক্সি কাউণ্টাৰ। ইয়াৰ পৰা আপোনালোকে শ্বিলঙলৈ টেক্সি বুক কৰি যাব পাৰিব। আমাৰ এজনৰ চকৈ ল'লে শ্বিলঙলৈ, আৰু 4জন গৈছিলোঁ। গতিকে আমি এতিয়া টেক্সিত বহি শ্বিলঙলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। কি ধুনীয়া সুন্দৰ পৰিৱেশ চাওক, আপোনালোকক দেখাই আছোঁ। আৰু আমি 3জন পিছত বহি লৈছোঁ, আৰু এজন বহিছে আগত ড্ৰাইভাৰৰ কাষত। বৰ্তমান আমি বৰপানী পাৰ হ'লোঁ, আৰু বেছি সময় নাই, পাই যামগৈ আমি শ্বিলং পুলিচ বজাৰ। বলক চাই থাকক সুন্দৰ পৰিৱেশ। ৰাস্তাটো সম্পূৰ্ণ মই তাত দেখাই আছোঁ আপোনালোকক। আৰু বৰ্তমান পুলিচ বজাৰৰ পৰা আমি ডাইৰেক্ট হোটেল বিচাৰি হোটেল লিষ্টকনলৈ আহিলোঁ। লিষ্টকন হোটেলত আপোনালোকে চাওক কি সুন্দৰ পৰিৱেশ, ধুনীয়া চাফ চিকুণ। ইয়াত আপোনালোকে 12জনীয়া গ্ৰুপ আহিলে গ্ৰুপৰ হোটেলো পাব, 6জনীয়া আহিলে 6জনীয়া পাব, 7জনীয়া আহিলে 7জনীয়া গ্ৰুপ হোটেল পাব, আৰু ফেমিলি আহিলে ফেমিলি ৰুম পাব। আমি এটা 2 BHK ৰুম ল'লোঁ। সুন্দৰ চাফ চিকুণ আৰু ফেচিলিটি ধুনীয়া। ইয়াৰ পৰা আমি আকৌ বৰ্তমান যাম টুৰিষ্ট ইনফৰমেশ্যন চেণ্টাৰলৈ, MTDC অফিচত যাম আমি আজি টিকেট বুক কৰিবলৈ। আৰু বৰ্তমান আমি MTDC অফিচ যাব ওলালোঁ। বলক আপোনালোকক তাক দেখাই আছোঁ সম্পূৰ্ণ। 500 रुपया पर हेड, 8-15 छुड़ेगा। तो ये 8 जगह। हाँ, ये शिलोंग, ये माउलुनुंगडाउ की 700 पर हेड, ये 5 ये लोकल सीन से थे ना, लोकल का। আৰু চাওক আপোনালোকে ইয়াত ধুনীয়াকৈ আপোনালোকক দেখাই দিব মেমগৰাকীয়ে। আৰু আপোনালোকে যিকোনো এটা পেকেজ ল'ব পাৰে। এদিনত এটা পেকেজ আপোনাক কমপ্লিট কৰিব পাৰিব। আৰু আমি 3 দিনৰ কাৰণে 3টা পেকেজ বুক কৰিব লগা হৈছিল, কিন্তু বৰ্তমান কিছু অসুবিধাৰ বাবে 2 দিনৰ কাৰণে বুক কৰিলোঁ 2টা পেকেজ। আৰু লোকেল চাইট চিনটো আমি কাইলৈ পৰা পৰহিলৈ বুক কৰিম, কাৰণ ইয়ালৈ আহিব লাগিব সম্পূৰ্ণ। আকৌ আপুনি 8:15ত ইয়াত আহি উপস্থিত হ'বই লাগিব। ইয়াৰ পৰাই বাছেৰে আপোনাক লৈ যাব। বলক চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আৰু বৰ্তমান আমি টিকেট কাটি পেকেজ দুটা পেকেজ ল'লোঁ। প্ৰথম যাম চেৰাপুঞ্জী, তাৰপিছত নেক্সট ডে যাম আমি ডাউকি। সম্পূৰ্ণ 2 দিনৰ কাৰণে 2টা পেকেজ ল'লোঁ। আৰু লোকেল চাইট চিনৰ কাৰণে আমি কালি আহোঁতে টিকেট কাটি ল'ম, ইয়াৰ পৰা পেকেজটো লৈ ল'ম। আৰু এনেকৈ আপোনালোকক মেমে ফৰ্ম ফিল আপ কৰি দিব। আপোনালোকে ফৰ্মখনত চহী কৰিব লাগিব, আৰু আপোনালোকক একপি দি পঠাব। আৰু মৰ্ণিং যেতিয়া আহিব 8:15ত উপস্থিত হওঁতে আপুনি সেই টিকেটখন দি আপোনাক ইয়াতে আকৌ বাছৰ নাম্বাৰ চিট নাম্বাৰ দি দিব, আৰু গাড়ীখনৰ নাম্বাৰ দিব। ইয়াৰ পৰাই আপোনালোকে সেই গাড়ীখনত উঠি পুনৰ যাত্ৰা আৰম্ভ কৰিব পাৰিব। বলক চাই থাকক। গাইজ, এইটোৱে হ'ল অফিচটো। মই অফিচটো দেখাই দিছোঁ। এইটো অফিচটো। ইয়াতে ধুনীয়া, বহুত ৰেচপেক্ট কৰে তেখেতসকলে, বহুত ৰেচপেক্ট হয়। আপোনালোকে আহিব পাৰে টিকেট কাটিবলৈ। মেডাম থাকে, বহুত ৰেচপেক্ট কৰি সকলোবোৰ বুজাই দিয়ে। ৰেচপেক্টটো বহুত ভাল, আৰু আপোনালোকে নিশ্চয় ভাল পাব। মই ভাল পাইছোঁ, গতিকে আপোনালোকক জনাই আছোঁ সেইখিনি। দেখাই আছোঁ মই লোকেশ্যনটো। এইফালে চাওক, ইয়াৰ সন্মুখতে গেটত লিখা হৈ আছে টুৰিষ্ট ইনফৰমেশ্যন চেণ্টাৰ বুলি। ইয়াত আহিব পাৰে। অপজিটতে এইটো পোষ্ট অফিচ আছে, পোষ্ট অফিচৰ ATM আছে। চাওক, মই দেখাই দিছোঁ লোকেশ্যন। পোষ্ট অফিচৰ ডাইৰেক্ট অপজিট হয়।
পোষ্ট অফিচৰ ডাইৰেক্ট অপজিটত এই বৰ্ড এখন দেখা পাব ইয়াতে গেটটো ইয়াত আহিব পাৰে আপোনালোকে বহুত ৰেচপেক্ট দিয়ে ভাল লাগিছে সেইকাৰণে এইটো সম্পূৰ্ণ লোকেশ্যনটো চাই লওক আপোনালোকে ভুল নকৰিব কাৰণ আগত যিটো জেগাত আছিলে তাৰ পৰা উঠাই অনা হৈছে সেইটো কাৰণে আপোনালোকক লোকেশ্যনটো ভালদৰে দেখাই দি আছোঁ আৰু বৰ্তমান আজি প্ৰথম দিনৰ কাম আছিলে আমাৰ পেকেজ বুক কৰা বৰ্তমান পেকেজ MTTC অফিচত বুক কৰি আহিলোঁ আৰু এতিয়া আমি পুলিচ বজাৰ পালোহি আপোনালোকক দেখাই আছোঁ পুলিচ বজাৰ সম্পূৰ্ণ ভিউটো এইটোৱে চিটি পইণ্ট হয় শ্বিলং চিটি পইণ্ট চাওক আপোনালোকক দেখাই দিছোঁ সাধাৰণতে আপোনালোকে বহুবোৰ ভিডিঅ'ত দেখাই পায় প্ৰায়বোৰ ভিডিঅ'তে মই দেখাই দিছোঁ আপোনালোকে চাই থাকক এইটো হ'ল দিনৰ ভাগৰ ভিউ আৰু মই সন্ধিয়া আপোনালোকক ৰাতিৰ ভিউটো দেখাবলৈ চেষ্টা কৰিম আৰু এইটো এতিয়া হৈছে ৰাতিৰ ভিউ ইয়াৰ আগৰটো আছিল দিনৰ এইটো হৈছে ৰাতিৰ ভিউ চাই থাকক মই সম্পূৰ্ণ দেখাই আছোঁ কিমান অগণন মানুহ আহে প্ৰায়বোৰে অসমীয়া জানে কিন্তু আপুনি অসমীয়া ক'লে প্ৰায় হিন্দীতে উত্তৰ দিয়ে চাই থাকক এয়া চাওক নাইট ভিউজ পুলিচ বজাৰ নাইট ভিউজ হয় চাই লওক আৰু লেডিজ কাপোৰ ল'ব আহিলে ইয়াত আহিব আপোনাৰ বহুত কম দামত পোৱা যায় লেডিজৰ কাৰণে আৰু পুলিচ বজাৰতে কাষতে আপোনাৰ ষ্ট্ৰীট ফুড পাব বিভিন্ন ধৰণৰ ষ্ট্ৰীট ফুড আছে আপুনি তাৰ পৰা কিছু খাবলৈ বিচাৰিলে খাব পাৰিব বিভিন্ন ধৰণৰ আপোনাৰ ইচ্ছা অনুযায়ী খাব পাৰিব তেওঁলোকৰ ট্ৰেডিশ্যনেল ষ্ট্ৰীট ফুডবিলাকো আছে আৰু মই দেখাই আছোঁ আপোনালোকক আৰু আমিও দিনটো একো খোৱা নাছিলোঁ বহুত ভোক লাগিছে চাওঁ আমি কি খাব পাৰোঁ আৰু এয়া দেখিছে চিকেন আৰু গাহৰিৰ পুৰা হয় পুৰা মাংস আপোনাৰ এক লাইনত 150 টকাকৈ লয় 5 পিচ থাকে কেৱল চাওঁচোন কি হয় एक लाइन का 5 पीस आता है ना 5 पीस ये भी सेम है ना ये भी सेम खावा नहीं আৰু এয়াই হ'ল গাহৰি আৰু ব্ৰইলাৰ পুৰা মাংস চাওক মই দেখাই আছোঁ আপোনাৰ 5 পিচ থাকে কিন্তু দেখিবলৈ খাওঁ লাগে টেষ্ট কি হয় গম নাপাওঁ বৰ্তমান আহিছোঁ ল'বৰ কাৰণে চাওঁচোন কি হয় इतना छोटा छोटा बनाता है खा खा आदमी ने छोटा ही मिलता है बड़ा नहीं मिलता है नहीं छोटा में खाने में बहुत टेस्ट लगता है আৰু ময়ো টেষ্ট ল'বলৈ ল'লোঁ 1 প্লেট ম'ম' আৰু চাওঁচোন কেনেকুৱা টেষ্ট হয় ইয়াৰ ম'ম'বোৰৰ ठीक है अच्छा से बना दो अच्छा वाला बनाओ हाँ ये लन हाँ ये दे कैसा दिया
আৰু আমিও ষ্ট্ৰীট ফুডৰ পৰাই ল'লোঁ গাহৰি পোৰা মাংস খাবৰ কাৰণে একলানি আৰু 150 টকাই ল'ব, এটকা কমাই নলয়। টেষ্টটো ভালেই হ'ব লাগে দেখাত। ओनली 4 पीस देता है। अच्छा से वो पूरा टाइट हार्ड करके दे दो। दो चिकन कर दीजिए और एक दो चिकन एक भैया, दो चिकन एक अलग अलग पैक करिएगा भैया, अलग पैक मेरे को पार्सल कर देना भैया। चिकन का বৰ্তমান ৰুম আহি পালোহি আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব প্লিজ। আৰু বৰ্তমান আজিলৈ এইটোৱে আছিলে ভিডিঅ', আৰু নেক্সট ছেকেণ্ড পাৰ্টটো আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাব প্লিজ। লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বহুত ভাগৰ লাগি আহিছে, টোপনি ধৰিছে। গুড নাইট, বাই বাই, টেক কেয়াৰ।